এয়া ৰাস্তাৰ কাম চলি আছে আৰু মই গৈ আছো পাঞ্জিম ভাবিলো পাঞ্জিম গৈ আছো যেহেতু এটা ভিডিওকে বনাও চাওকচোন কিমান ধুনিয়া ৰাস্তা বনাই আছে এনে গোৱাখন বহুত বেছি ধুনিয়া আৰু এইবোৰ কাম যেতিয়া হৈ যাব তাৰ পিছত আৰু এই ৰাস্তাবোৰ দেখিবলৈ কিমান যে ধুনিয়া হ'ব এই ঠাইখিনি মই আপোনালোকক দেখুৱাইছো যিসকলে এই ৰাস্তাটোৰে গৈ থাকে নিশ্চয় তেওঁলোকে ধৰিব পাৰিছে এই ঠাইখিনি নাম কি হয় আৰু মই কোনখিনি ঠাই পাইছো হয় फ्रेंड्स আমি এতিয়া কৰ্তালিম পাইছো আৰু যিসকলে ধৰিব পৰা নাই তেওঁলোকৰ সুবিধাৰ কাৰণে কৈ দিছো আপোনালোকেটো জানে আমি বৰ্তমান সময়ত গুৱাতে আছো গুৱাৰ এই ঠাইখিনি কৰ্তালিম হয় আৰু আমি যেহেতু ডাবলিমত থাকো ডাবলিমৰ পৰা আমি পাঞ্জিমলৈ গৈ আছো আৰু আমি যেতিয়া পাঞ্জিমলৈ বা হেতু সাইডে যাও এই ৰাস্তাটোৰে প্ৰায় যাও আৰু এই ৰাস্তাটোৰে গৈ থাকতে ভাবিলো আজি আপোনালোকক লগত লৈ যাও এয়া চলি আছে গটে ৰাস্তাটোতে ফ্লাইওভাৰৰ কাম ভাবিলো আপোনালোকক অকনমান দেখুৱাই দিও আপোনালোকে ভাল পাব যিসকলে এই ৰাস্তাটোৰে আহি থাকে তেওঁলোকেটো দেখিয়ে থাকে যিসকলে গোৱালৈ কেতিয়াও অহা নাই বা আহিম বুলি ভাবি আছে তেওঁলোকে আগতীয়াকৈ অকনমান চাই লওক মোৰ ভিডিওতে আৰু এনজয় কৰক এই ৰাস্তাটোৰ কামখিনি সম্পূৰ্ণ হৈ যোৱাৰ পিছত এই ৰাস্তাটোৰে আহি বহুতে ভাল লাগিব এতিয়া फ्रेंड्स আমি পালো কোটালিমৰ জুৱাৰী নদীৰ ওপৰত থকা ব্ৰিজখন এই ব্ৰিজখন মই আপোনালোকক আগতেও মোৰ ভিডিওত দুবাৰ দেখুৱাইছো কিন্তু আজিও যেহেতু ভিডিও কৰি আছো হেইভাবে আপোনালোকক মোৰ দেখুৱাবলৈ মন গল মোৰ বহুতে ভাল লাগে এই ব্ৰিজখনৰ ওপৰত উঠাৰ পিছত যেটো চাৰিওফালৰ নাজাৰা হেইভাবে আজিও আপোনালোকক দেখুৱাইছো আৰু যেহেতু আগত ৰাস্তাৰ কাম চলি আছে অলপ ধুলি খাই আহো এই ব্ৰিজখনত উঠাৰ পিছত মনটো বহুতে ফ্ৰেছ লাগি যায় আৰু এয়া ব্ৰিজখনৰ সাইডতে ফ্লাইওভাৰৰ কাম চলি আছে কিমান অখকৈ বনাইছে फ्रेंड्स আপোনালোকে নিশ্চয় ধৰিব পাৰিছে ব্ৰিজখনত উঠাৰ পিছত ৰাইট লেফট দুইটা সাইডৰে নাজাৰা হসাকৈ চাবলগিয়া আৰু ৰাইট সাইডে অকনমান আপোনালোকক দেখুৱাই দিছো এইখন হল ট্ৰেইন যোৱা ব্ৰিজখন এইটো সাইডেৰে এনেদৰে মুম্বাই যায় আৰু আপোনালোকক फ्रेंड्स তেতিয়া হলে এনেদৰে আজিৰ ভিডিওটোত ওয়েলকাম জনাইছো হেল্লো फ्रेंड्स ওয়েলকাম টু মাই চেনেল কি খবৰ সকলোৰে কেনে আছে সকলোৱে জনাব কমেন্ট সেকশনত আৰু আজিৰ ভিডিওটো আপোনালোকে হেকলকে চাই থাকিব কাৰণ আজিৰ ভিডিওটোত আপোনালোকক আৰু মই দুটামান বস্তু দেখুৱাম বুলি ভাবিছো ইতিমধ্যে আপোনালোকক দেখুৱালোৱে মই ৰাস্তাটো আৰু আগলৈ দেখুৱাম আপোনালোকক মই আজি গোৱাৰ জিএমসি খন আগতেও দুবাৰমান গৈছো মই জিএমসি লৈ কিন্তু তেতিয়া ভিডিও কৰা নাছিলো আজি যেহেতু এই ৰাস্তাটোৰে আহিছো ভাবিছো আপোনালোকক গোৱাৰ জিএমসি খন অকনমান দেখুৱাই দিও फ्रेंड्स এইখন এখন ষ্টেডিয়াম হয় জিএমসিৰ ওচৰতে আছে আমি যেহেতু ডাবলিমৰ পৰা পাঞ্জিমলৈ গৈ আছো আৰু গৈ থাকতে ৰাস্তাত আমি বহুত কিবাকিবিয়ে পাইছো কিন্তু তাৰে আপোনালোকক কিছুমান বস্তু দেখুৱাবলৈ চেষ্টা কৰিছো আৰু আপোনালোকক মই এয়া ওচৰলৈ গৈ ষ্টেডিয়ামখন অকনমান দেখুৱাবলৈ যত্ন কৰিছো আপোনালোকে এই ভিডিওটো অকনমান চাই যাতে ভাল পায় তাকে চেষ্টা এটা কৰিছো মই আপোনালোকক আগতে কৈছো মই গধুলি হোৱাৰ আগে এই ভিডিওটো বনাইছো ভিডিও কোৱালিটি ইমান বেছি ভাল পোৱা নাই আপোনালোকে মই গম পাইছো কিন্তু অকনমান যেহেতু ভিডিওটো কৰিছো মিলাই কিনে আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা এটা কৰিছো এতিয়া আমি আহি পালো গোৱাৰ জিএমসি খন যেহেতু আজিৰ এই ভিডিওটো মই এনেদৰে বনাইছো হেইভাবে ভাবিলো জিএমসি খনো আপোনালোকক দেখুৱাই দিও সন্মুখৰে পাঞ্জিমলৈ গৈ আছো ভিতৰলৈ নাযাও কিন্তু সন্মুখৰ পৰাই আপোনালোকক দেখুৱাই দিও আৰু মোক বহুত দিন আগতে কোনোবাই কৈছিলে জিএমসি খন দেখুৱাবলৈ এয়া মেইন গেট খন আৰু ভিতৰৰ এৰিয়াটো বহুত বেছি ডাঙৰ হয় আপোনালোকে যিসকলে জিএমসি লৈ আহি পাইছে তেওঁলোকে নিশ্চয় গম পায় কিমান ডাঙৰ হয় এৰিয়াটো আৰু এইবোৰ সন্মুখত থকা
থকা দোকান মই দুবাৰে আহি পাইছো GMC লৈ বৰ বেছি আহি পোৱা নাই যেহেতু আমাৰ পৰা বহুত দূৰ হয় আমি কিবা এটা হলে ওচৰৰে হস্পিটালত দেখুৱাও এতিয়া GMC খন পাৰ হৈ আহিলো এইফালেও ৰাস্তাবিলাক বিৰাট ধুনিয়া হয় আৰু ৰাস্তাৰ চাৰিওফালৰ যেটো নজাৰা বহুত বেছি ধুনিয়া হয় চাই থাকক আপোনালোকে ভিডিওটো हेलो फ्रेंड्स आमी पांजिम आহি পালো আৰু আমাৰ অসমৰ যদি পাঞ্জিমতে কোনোবা আছে তেওঁলোকক হেলো হাই কৈছো এতিয়া আমি আমাৰ বিশেষ কামটোৰ কাৰণে গৈ আছো কিন্তু সেই ঠাইখিনিত আপোনালোকক লগত লৈ যাব নোৱাৰিম মানে তাত ভিডিও কৰিব নোৱাৰিম তাৰে কাৰণে বেয়া নাপাব আৰু আজিৰ ভিডিওটো ভাবিছো ইমানতে হেক কৰিম বুলি আজিৰ এই ভিডিওটো হেকলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ কেনেকুৱা লাগিছে দেখিছেনে ফ্লাইওভাৰ বোৰ চাৰিওফালে ধুনিয়াকৈ বনাইছে বহুতে ভাল লাগে এই ঠাইখিনি পোৱাৰ পিছত আৰু আপোনালোকক দেখুৱাম পাঞ্জিমৰ বাছ ষ্টেণ্ডটো আৰু মোৰ এই ভিডিওটো চোৱাৰ পিছত যদি আপোনালোকৰ ভাল লাগিল হসাকৈ তেতিয়া হলে প্লিজ লাইক কমেন্ট শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব এটো পাঞ্জিমৰ বাছ ষ্টেণ্ড আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব নাই কৰা তেওঁলোকে প্লিজ সাবস্ক্ৰাইব কৰিব বাই লাভ ইউ অল